মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি বনাবলৈ লৈছোঁ সৰু মাছৰ ৰেচিপি। এই ৰেচিপিটোত প্ৰথমতে লাগিব এটা পিঁয়াজ আৰু সেই পিঁয়াজটো সৰুকৈ কাটি লৈছোঁ। তাৰপিছত লাগিব কেইটামান জলকীয়া। তাৰপিছত মাছখিনি ভালদৰে ধুই লৈছোঁ। তাৰপিছত ইয়াত দি দিছোঁ হালধি পাউডাৰ এচামুচ আৰু জোখমতে দি দিছোঁ নিমখ। এইখিনি দিয়া হোৱাৰ পিছত ভালদৰে সানি মিহলি কৰি লৈছোঁ। এতিয়া গেছ ষ্টভটো অন কৰি তাত তেল দি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মাছখিনি দি দিছোঁ আৰু মাছখিনি অলপ ভজা হোৱাৰ পিছত তাত দি দিছোঁ কাটি ৰখা পিঁয়াজখিনি আৰু অলপ সময় ভাজি লৈছোঁ। আৰু ইয়াত দি দিছোঁ জলকীয়া। অলপ সময় এনেদৰে ভাজি ল'ম। মাছখিনি ভজা হোৱাৰ পিছত নেমু কাটি লৈছোঁ আৰু নেমুৰ ৰস উলিয়াই লৈ তাত দি দিছোঁ আৰু অলপ সময় উতলিবৰ কাৰণে ৰাখি দিছোঁ। আৰু এইখিনি পানী শেষ হোৱালৈকে উতলাব লাগিব। দেখিছে হৈ গৈছে, খাবলৈ খুবেই টেষ্টি হয়। এনেকৈ বনাই চাবচোন। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিলে কমেণ্টত জনাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।